মৰ্নিং কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে আৰু আপোনালোকক হেমিকুই বৰুৱাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া মই বনাবলৈ লৈছো ছাগলীৰ মাংস কালি আনিছিলে কালি ৰাতি অনা হৈছিল কালি ৰাতি দেৰি হোৱাৰ কাৰণে বনাব নহ'ল সেইকাৰণে আজি ৰাতিপুৱাই বনাবলৈ লৈছো আৰু মোৰ লগত এয়া ভাইটিও অলপ হেল্প কৰি দিছে কেনেকৈ বনাও আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো কুকাৰত দি মই ইয়াৰ চিটি 5টামান মৰাই দিলোঁ আৰু এতিয়া অলপ কাঢ়ি থম ছোৱালীৰ কাৰণে তাই খাবৰ কাৰণে ইয়াত জ্বলা দিয়া নাই এতিয়া ইয়াতে মই কাইলৈ কাঢ়ি লৈ ইয়াতে মই অলপ ৰেড চিলি দি দিম আৰু ৰেড চিলি দিয়াৰ পিছত মই অলপ গেছটো দি অলপ উতলাই ল'লোঁ আৰু এতিয়া হৈ গ'ল ইয়াত আৰু এতিয়া ভাত কাঢ়ি খাই লওঁ আৰু এতিয়া ভাত খাই মেলি এয়া আগফালে আহিছোঁ ইছানী ষ্টেপতে বহি আছিলে আৰু তাই এনেকৈ ষ্টেপত আহি পিনি নিজে নিজে উমলি থাকেহি এয়া আমাৰ আলিমূৰত বহুত মানুহ আৰু ৰাস্তাইদি প্ৰচেছন কৰি গৈ আছে কোন আহিছে জানেনে গৌৰৱ গগৈদেৱ আহিছে তেওঁক চাম বুলিয়ে আমি সকলোবোৰ ৰখি আছোঁ আৰু বাৰ্থডে এটা খাব গৈছিলোঁ আৰু তেওঁ আহিছে বুলি গম পোৱাত আমি ৰখি দিলোঁ সকলো তেওঁক চাবলৈ সন্মুখৰ পৰা দেখিম বুলি আৰু সেইকাৰণে আপোনালোককো দেখাই দিওঁ অসম দিৱসৰ দিনা এই প্ৰচেছনটো হৈছিল আৰু মই সেইদিনাখন সেইটো ৰেকৰ্ড কৰি থৈছিলোঁ আপোনালোকক দেখাম বুলি আৰু এয়া আহিছে গৌৰৱ গগৈদেৱ
আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পালে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ আহিম আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ'ৰ সৈতে। বাই বাই।